দুনিয়া সুন্দর, মানুষ সুন্দর, আসমান সুন্দর। হ্যালো, আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। ওয়ালাইকুম সালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হুজুর ভালো আছেন ইনশাআল্লাহ? হয়, আপুনি ভুল বলেছেন সাহেব নহয়? হয় 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 মই ৰাজা ফাউণ্ডেশ্যনৰ সভাপতি গুৱাহাটীৰ পৰা আলহাজ মৌলানা আজিমুদ্দিন আহমেদ। হয় হয় মই আপোনাক এটা বিশেষ মতামতৰ কাৰণে ফোনটো কৰিলো। আপোনাৰ কলটো মই ৰেকৰ্ড কৰিম, যদি আপুনি পাৰ্মিশ্যন দিয়ে মই অসমৰ ৰাইজক হয়তো শুনাই দিম। আপুনি পাৰ্মিশ্যন দিবনে? হয় 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 হয়। আচ্ছা, মই আপোনাক প্ৰশ্ন এটা কৰিম। আপুনি আজি কেইমাহমানৰ পৰা আমাৰ উত্তৰ লখিমপুৰৰ মুস্তাফা কামাল আজহাৰী আৰু অসমৰ আহলে সুন্নতল জামাতৰ আলিম উলামাৰ গণ্ডগোলটোৰ বিষয়ে সম্ভৱ আপুনি নিউজত বা ফেচবুক যোগে শুনা পাইছে চাগে? হয় হয়, এইটো মই শুনা পাই আছো বৰ্তমান। গোটেইখিনি মই অৱগত হৈছো। হয়, তেওঁ যেনেকে আলিম উলামা বা বুজুৰ্গ সকলৰ ওচৰত তেওঁ যেনেকে মানে কুমন্তব্য দি আছে বা খাজা বাবাৰ ইছলাম নচলে, বৰপি চাহাব তেওঁ নামানে, আল্লাহ হজৰত নামানে, এইটো সংক্ৰান্তত আপুনি কি মতামত দিব বিচাৰে সুন্নী জামাতৰ এজন ভাই হিচাপে? মই এইটোৱে ক'ব খোজো, তেওঁ এইটো একচুৱেলি আমাৰ বিশেষকৈ মুছলমান সমাজৰ কাৰণে তেওঁ এটা মানে খুব বেয়া কাম কৰি আছে এইটো। হয়, যিহেতুকে আমি জানো আমাৰ আটা পিতা যোগাই গ'ল এতিয়ালৈ বৰ্তমানলৈ আমি জানাত, মই দেখোন বিশেষকৈ আলিম নহয়, তথাপিও মানে আমি জানি আছো যে তেতিয়াৰ পৰা আমাৰ একমুঠা আমাৰ দাঢ়ি লাগে। হয়, তাৰপিছত এই বাৰ্থডে কথাটো আহিলে, আকৌ ঈদৰ নামাজ মতা মাইকী একেলগে ঘৰত পঢ়া, ঈদৰ মাজত ঘৰত একেলগে মতা মাইকী পঢ়া, এয়া আমি কোনো জীৱনত শুনা নাছিলো। হয় 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 হয়, আমি জীৱনত কোনোদিন শুনা নাছিলো। এইবিলাক মানে আজব কাণ্ড, আজব কাহিনী তেওঁ এইবিলাক কৰিছে। তেওঁ একচুৱেলি আমাৰ মুছলমানৰ এটা কলংক বুলিয়ে মই ক'ব খোজো মোৰ ফালৰ পৰা। বুজিছে, তেওঁ বহুত বেয়া কাম কৰিছে। আপুনি এটা গম পাইছে চাগে, অলপতে গুৱাহাটীত তেওঁ টক শ্ব' এটাত আহিছিলে। নিউজ নাওত মানে অসমৰ গুৱাহাটীত মানে চৰ চাপৰিৰ মুছলমান বিলাক পঢ়া লিখা নাই বা আলিম উলামা অসমৰ কোনো কাম নাই, এইবিলাক গোড়া ইছলাম প্ৰচাৰ কৰি আছে, এনেকে কিছুমান কুমন্তব্য ৰাইজক দিছে। অসমৰ ৰাইজক কি ক'ব এইটো বিষয়ে? মই অসমৰ ৰাইজক এইটোৱে ক'ম যে তেওঁ এইটো একচুৱেলি তেওঁ এইটো ইমান নিজ কথা তেওঁ এইবিলাক ক'ব নালাগিছিল একচুৱেলি। হয় হয়, যিহেতুকে তেওঁ এজন শিক্ষিত বুলিয়ে ক'ব খোজো মই। তেওঁ আজহাৰ ইউনিভাৰ্চিটি মিছৰৰ পৰা যিহেতু পাছ কৰিছে তেওঁ। মিছৰৰ পৰা পাছ কৰিছে তেওঁ। চাৰ্টিফিকেট তেওঁ কি আছে নাছে সেইটো তেওঁ জানিব। হয়, কিন্তু ইমান ডাঙৰ এজন শিক্ষিত মানুহ হৈ তেওঁলোকে মানে এই গোড়া মানে মুছলমানৰ ভিতৰতে তেওঁ এনেকুৱাকে মন্তব্য কৰিব নালাগিছিল। এইটো দুখজনক, একচুৱেলি এইটো বহুত দুৰ্ভাগ্যজনক, দুখজনক। এইটো স্বীকাৰ দিছো কিন্তু মই এতিয়া আমি কামাল মুস্তাফা আজহাৰীক এৰাই চলিব লাগে, আপুনি অসমৰ ৰাইজক কি ক'ব? এৰাই চলিব লাগিব নে নালাগিব? আমি তেওঁক এইটো 100% এৰাই চলিব লাগিব তেওঁক। আৰু তেওঁ নহলে আৰু ভৱিষ্যতে আৰু বা কি তেওঁ মন্তব্য কৰে, আৰু বা কি মুছলমানৰ ওপৰত মানে কলা বিধি সানি আনে, সেইটো তেওঁ জানে। গতিকে আমি সকলো সুন্নী ভাই মুছলমান একত্ৰিত হৈ তেওঁক বহিষ্কাৰ কৰিব লাগে একচুৱেলি। হয় হয়, ধন্যবাদ বুলবুল হুছেইন চাহাব, আপোনাৰ মন্তব্য বহুত ভাল লাগিল। আমি অসমৰ ৰাইজ আপোনাৰ কলটো মই ৰেকৰ্ড কৰিম। আচ্ছা, গম পাইছো। আপুনি গোটেই নতুন গ্ৰুপ খুলি চবৰে টেপ বিলাক ৰেকৰ্ড কৰি আছে। মই আপোনাৰ মতামত জানিম। আপুনি যিহেতু কামাল মুস্তাফা আজহাৰী আৰু আমাৰ আহলে সুন্নতল জামাতৰ আলিমসকলৰ গণ্ডগোলৰ বিষয়ে আপুনি জ্ঞাত। হয় হয়, নিশ্চয় নিশ্চয়। হয়, তেওঁ যিবিলাক মন্তব্য দিছে আপুনি নিউজ আকাৰে বা ফেচবুক আকাৰে গম পাইছে। হয় হয় হয়, গতিকে আপোনাৰ বহুমূলীয়া মন্তব্য কি থাকিব? আপুনি কি ক'ব কামাল মুস্তাফা আজহাৰীক? মোৰতো কি ক'ম, আপুনিতো গমেই পাইছে। মইতো এতিয়া আপোনালোকে ৰিচেণ্টলি মিটিং কৰিছে, মিটিং কৰিব বুলি শুনিছো ডেটা ফিক্স কৰি। আগতো বহুত মিটিঙত মই গলো। তেখেতৰ যিটো ভোট গৈ নাচা স্বভাৱ দেখিলো, ডাঙৰ সৰু নামানে। আমি ধৰক ইউনিভাৰ্চিটি কলেজত আমিও পঢ়িছো, সিও বাৰু পঢ়িছে, ঠিক আছে। তেওঁৰ দেউতাক মই জানিছো, তেওঁৰ দেউতাটো বহুত ভাল মানুহ আছিলে, মোৰ ঘৰতো গৈছিলে। তেখেতকে মই কৈ দিছিলো যে ল'ৰাটোক পাঁচবজাত লৈ যাম। তাৰমানে আমাৰ হুজুৰতো আছে পাছ কৰা আৰু বহুত আলিম আছে, ভাল কথা। কিন্তু তেওঁ কেনেকে কাৰ লগত আকৌ তাৰ পৰা আজাহাৰত গুচি গ'ল, যিয়ে নহওক তেওঁ কেনেকে কাৰ প্ৰলোভনত পৰি যে ইয়াক কেইটা হৈছে ক'ব নোৱাৰো। যি নেকি আমি সৰুৰ পৰা চব মই বাদ দিলো। ধৰক আমি আলিম, হাফিজ, কাৰী, মোল্লা, মুফতি মই নহয়, আমি জেনেৰেল চাকৰি কৰা মানুহ। আমি যিটো শিকিছো বা মা বাবাৰ পৰা আৰু আলিমসকল আমাৰ ঘৰত আহে বা থাকে, চুনি জামততে উঠা বহা সৰুৰ পৰা। গতিকে আমি যিটো জানো, যি মানুহে পঢ়া শুনা কৰি মানে বিশেষকে মুছলিম মানে এই থকা ইছলামিক মানুহে যদি
অলি কামিল নামানে তাক আপুনি কি ক'ব? তেওঁ যদি লাষ্টত ক'লে অলি বুজুৰ্গক তেওঁ নামানে, অসমত এই হাজাৰবাৰ ইছলাম চিলচিলা নচলিব, বৰপি চাহাবৰ চিলচিলা নচলিব, তেনে হোৱাট ডাজ ইট মিন? এইটোতো মানে আলা হজৰতৰ নাম নিচান অসমৰ পৰা মই শুনিলো। এইটো তেখেতে মস্ত নিন্দনীয় কথা কৈছে, বক্তব্য ৰাখিছে। এইটোতো হপলেছ, এইটো একদম বহুত মানে একদম মানে যাতা কথা। এইটো এক্সপ্লেনেশ্যন যদি তেওঁ নাজাৰি বুলি দাবী কৰে, এনেকুৱা যদি অলি কামিলৰ দোৱাতে আমি এইখিনি আগবাঢ়ি যাওঁ। আমি যিটো শিকিছো তেওঁলোকৰ দোৱাতে আমি সৃষ্টি আছো, বৰ্তি আছো বৰ্তমান দেশত যি অৱস্থা, কিন্তু তেওঁলোকৰ দোৱা চিলচিলাতে আমি হেৰি কৰি আছো। কিন্তু তেওঁ যদি এজন আজাৰী হৈ এনেকুৱা মানে নিষ্ক্ৰিয় মানে মন্তব্য কৰে, এইটো বৰ অসহনীয়, এইটো ঠিক নহয়। হ'ব নালাগিছিল, আমি আশা কৰা নাছিলো। হয়, আপুনি অসমৰ ৰাইজক কি মন্তব্য কৰিব? যিহেতু মই অসম ৰাইজক এটাই দিওঁ, যোনে যোনে এই বিষয়ত সোমাই পৰিছে আৰু যিসকলে শুনিছে, তেওঁৰ পৰা যেনে তৌবা কৰি বহুত দূৰত থাকক। তেওঁৰ পৰা বহুত দূৰত থাকক। চুলি গাঁৱতৰ আলিসকল যিসকল আছে তেওঁলোকে যি কয় সেইমতে শুনক। অলি কামিলক লৈয়ে আমি বৰ্তি আছো। আৰু যোনে যোনে নিজৰ নিজৰ পীৰ কামিল ধৰিছে তেওঁলোকৰ চিলচিলা লৈ, তেওঁলোকৰ আমোল লৈ, তেওঁলোকৰ হেৰি চমক লৈ আমোল কৰি থাকক। এই আজাৰীৰ কথাত একদম প্ৰখ্যাত দিব। তেওঁ ফেচবুক হোৱাটছএপত যোনে যি থাকক ইফালে শুনি ইফালে দিব। পাৰিলে আপোনালোকৰ মোবাইলত আহিলে আপোনাৰ এইটো ডিলিট কৰি দিব। এইটো উইল বি বেটাৰ, মই যিটো জানো আৰু। ধন্যবাদ থাকিল আপোনাক। এনেকুৱা এজন মানুহ যে মানে ওলাব আমি আশাও নাছিলো। তেওঁ অকলেই তাতে, তেওঁ মোবাৰক, তেওঁৰ চিলচিলা তেওঁ মোবাৰক, তেওঁ লখিমপুৰতে থাকক। তেওঁৰ খানকা মই জানো। মোক আজি 22-25 বছৰ আগতে তেখেতৰ দাদা মানে কাকা আছিলে মুফতি সাহিবুলে মোক মাতিছিল, মই যোৱা নাই। তেওঁলোকৰ সেই খানকাহৰ সেই আকিদা মই কেতিয়াবাই গম পাইছিলো। আজি 22-25 বছৰ আগতে। হেল্ল', আসসালামু আলাইকুম রহমতুল্লাহ বরকাত। ওয়ালাইকুম সালাম রহমতুল্লাহ বরকাত। সত্তাৰ সাহেব, আপুনি সাহিত্যনগৰ জামি মছজিদৰ ইমাম সাহেব? হয় হয় হয়, মই আপোনাৰ মন্তব্য এটাৰ কাৰণে ফোন কৰিলো। কওকচোন। ইতিমধ্যে আপুনি আমাৰ অসমৰ আহলে সুন্নতল জামাত আৰু উত্তৰ লখিমপুৰৰ কামাল মুস্তফা আজহাৰীৰ গণ্ডগোলৰ বিষয়ে গম পাইছে চাগে? গোটেই গম পাইছো। হয়, তেখেতে যি মতামত দি আছে বা অলপতে তেখেতে লিখিছে যে আল্লাহ হজৰতৰ নাম নিচান অসমৰ পৰা মিটাই দিব আৰু ফুৰফুৰা জান্দা গাড়িব। বুজুগৰ চানতো তেওঁ মই লগে লগে আস্তাগফিৰুল্লাহ পঢ়িছো। হয়, বহুত বেয়া বেয়া মন্তব্য দিছে। এতিয়া আপোনাৰ কথা হ'ল কি মৌলানা সাহেব, আপোনাৰো যিহেতু এটা দায়িত্ব আছে, আপুনি পুৰণা আলিম হিচাপে আপুনি কামাল মুস্তফাৰ ক্ষেত্ৰত কি আপোনাৰ মতামত হ'ব? মোৰ মতামত এটাই হ'ব লাগে, তেখেতে মুস্তাকে অলি। হয়, গতিকে তেখেতে তওবা কৰিব লাগে। হয়, আৰু তেখেতে তওবা কৰি আহলে সুন্নাত জামাতত সামিল হ'ব লাগে আৰু। তেখেতক বহুত কোচিছ কৰা হৈছিলে। ইতিমধ্যে আমি কেইবাবাৰো মিটিং কৰিলো বা কমিটি গঠন কৰিলো। তেখেতৰ লগত মুফতি মৌলানা বিলাকে কথা পাতিলে তেওঁ এইবিলাকত মান্তি নহয়, তেওঁ অটকবোৰ ঘমন্দি কৰে। গতিকে এতিয়া আপুনি কি বিচাৰিব, কি ক'ব বিচাৰিব আপুনি? তেনেহ'লে তেখেত আমাৰ ভিতৰত নাই আৰু। তেখেত আমি আহলে সুন্নাত জামাতৰ ভিতৰত নহয় তেখেত। হয়, তেখেতৰ লগত আমি কিয় যুঁজি থাকিম আৰু? হয়, তেখেত আৰু ইছলামৰ পৰা খাৰিজ হৈ যোৱা বুলিয়ে ক'ব পাৰি আৰু। আচ্ছা মহান সাহেব, আৰু এটা কথা ক'ব আপুনি। অলপতে তেওঁ টক শ্ব' পাতি গুৱাহাটীত মানে মিডিয়াত আহি বিভিন্ন ধৰণৰ ৰাইজক মানে বিপৰীত পৰিচালিত কৰাৰ কাৰণে কিছুমান কুমন্তব্য দিছিলে। এই ক্ষেত্ৰত আপুনি অসমৰ জনতাক আপুনি কি ক'ব বিচাৰিব? আপোনাৰ কি মতামত হ'ব অসমৰ ৰাইজলৈ? মোৰ এটাই ৰাইজলৈ মতামত যে তেখেতে কোনো কিতাপৰ নাম কোৱা নাই, কোনো একো কোৱা নাই। হয় হয়, নকৈ পেলাই তেখেতে মানে তেখেতৰ এনেকুৱা এটা দেখুৱাব বিচাৰিছে যে তেখেতৰ বাহিৰে আৰু ভাৰতবৰ্ষত কোনো আলিমেই নাই। নিশ্চয় নিশ্চয়। গতিকে এনেকুৱা এটা তেখেতে প্ৰকাশ কৰিছে। গতিকে মই ভাবো যে অসমৰ ৰাইজে অসমত চিন্তা কৰাটো উচিত যে আজি ইমান শ বছৰেদি আমি যিবোৰ কথা মানি আহিছো, যিবোৰ কথা কৰি আহিছো, সেইবোৰ তেখেতে অমান্য কৰিব বিচাৰিছে। নিশ্চয় নিশ্চয়। যেনেকুৱাকৈ দাঢ়ি আমি নিজেও পঢ়িও পাইছো কিতাপত, আমাৰ উস্তাদসকলৰ পৰা আমি জানিছো যে দাঢ়ি এক মুঠনকৈ কম ৰাখিলে ফাঁচিকত পৰে। গতিকে তেখেতে কৈছে ফাঁচিক নহয়,
অসম ৰাখিব পাৰে বুলি কৈছে। হয় হয় গতিকে এনেকুৱা মন্তব্য যিবিলাক তেওঁ প্ৰকাশ কৰিছে, হয় গতিকে এইবোৰ কেতিয়াবা হ'ব নোৱাৰে। আৰু তেখেতে আচলতে ভুল বাক্য এইবিলাক প্ৰকাশ কৰি আছে। হয় তেখেতে কোৱা নাই যে অমুকখন কিতাপত লিখা আছে তাৰ পৰা মই কৈছো, এইবুলি তেওঁ কোৱা নাই। নিশ্চয় তেওঁ দলিল দিব পৰা নাই, দলিল দিব পৰা নাই। নম্বৰৰ খালি কিতাপ কেইখনমানৰ এটাই দলিল দিছে, তেখেতে মানে ক'বাত পঢ়িছে নহয় মিষ্টাৰ কায়ুত নে ক'ত, সেইখিনিয়ে কৈছে। এতিয়া তাত পঢ়িছে নে তাতে ক'বাৰ ৰাস্তাত ঝাৰু মাৰি আছে আমি কিন্তু নাজানো। নিশ্চয় নিশ্চয় নিশ্চয়। ঠিক আছে মই চাওক আপোনাৰ বহুমূলীয়া মন্তব্যৰ কাৰণে ধন্যবাদ জনালো। মই আপোনাৰ মতামতটো অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰিম। তেওঁলোকে আপোনাৰ ৰফিকুল ইছলাম নেকি? হয় হয়, মই আপোনাৰ কলটো ৰেকৰ্ড কৰিব পাৰোঁনে? পাৰে পাৰে। আপুনি মুস্তফা কামাল আজহাৰীৰ কথাটো গম পাইছেনে? অসমৰ লগত গণ্ডগোল হৈছে। কি কৈ আছে? মুস্তফা কামাল আজহাৰী যে আহিলে সুন্নাতুল জামাতৰ আলিমুলমা বা বুজুৰ্গৰ স্থানত গুস্তাখী কৰিলে আপুনি গম পায়নে নাপায়? জানো জানো। আপুনি এতিয়া আপোনাৰ মন্তব্য কি? আপুনি কি ক'ব বিচাৰিব মুস্তফা কামাল আজহাৰীৰ ক্ষেত্ৰত? মুস্তাফা কামাল আজহাৰী মোৰ ফালৰ পৰা মই কৈছো দেই, তেওঁ আজহাৰী হুজুৰ তালচৰীয়া স্থানত গুস্তাখী কৰিছে, আল্লাহ হজৰতৰ স্থানত গুস্তাখী কৰিছে, কৌচাবাকৰ স্থানত গুস্তাখী কৰিছে। যদি গুমৰাহ হয়, বাতিল হয়, আমি তাৰ কথা আমি নামানো। আমি বেৰলি শ্বৰীফৰ পৰা যিটো ফয়চলা হয় সেই ফয়চলাটো আমি মানিম। আৰু আপোনালোকে আলোচনা কৰক, আৰু কেনেকে কি কৰে সেইটো আপোনালোকে যিটো আলোচনা কৰে সেই আলোচনাতে আমি আছো। তেওঁ কৈছে আল্লাহ হজৰতৰ নামৰ নিচান অসমৰ পৰা নিচাই ফুৰফুৰে ঝাণ্ডা গাড়িব। তাৰ হিম্মত হ'ব নেকি? তাৰ হিম্মত নহ'ব। তাৰ 14 পুষ্টিৰ খানদান উঠি আহিলেও তাৰ হিম্মত নহ'ব আল্লাহ হজৰতৰ নিচান মিটাবৰ কাৰণে। হয় নোৱাৰিব। আমাৰ জান যাব পাৰে, জান দিবৰ কাৰণে প্ৰস্তুত আছো। তাক আমি এদিন আপোনালোকে আল্লাহ হজৰত আপুনি অসমৰ ৰাইজক কি ক'ব? তেওঁতো টিভিত আহি বহুত মন্তব্য কৰিলে, আপুনি অসমৰ ৰাইজক কি ক'ব বিচাৰিব? মই অসমৰ ৰাইজক এতিয়াও ক'ব বিচাৰিছো, তাৰ কথাত যাতে কোনো ৰাইজে তাৰ কথা নামানে আৰু তাৰ লাইনত নাযায়। আমাৰ আল্লাহ হজৰতৰ যিটো মছলাত চলি আছে সেই মছলাকত ৰাইজৰ সকলো মানুহ যাতে চলিবৰ কাৰণে চেষ্টা কৰে। খাজা গৰিম নৱাজৰ মছলাকত, গোচাপাকৰ মছলাকত চলিবৰ কাৰণে চেষ্টা কৰে। মোৰ সেইটোৱে আহ্বান। বহুত বহুত ধন্যবাদ বুখাৰী সাহেব। মই এইটো আপোনাৰ মতামত ৰাইজক জনাম। হেল্ল', আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহ। সাহেব আপুনি মঙ্গলদৈ টাউনৰ জামি মছজিদৰ ইমাম সাহেব? জি হ্যাঁ। হয়। আপুনি আমাৰ অসমত যিহেতু মুস্তফা কামাল আজহাৰী আৰু আহলে সুন্নতুল জামাতৰ যি 3টা মছলাৰ ওপৰত গণ্ডগোল লাগি আছে, আপুনি বিষয়টো শুনিছে চাগে? হয়, শুনিছো। হয়, তেখেতে বুজুৰ্গৰ স্থানত গুস্তাখী কৰিছে, এইবিলাকৰ বিষয়ে আপুনি জ্ঞাত? আপুনি এই বিষয়ে কি ক'ব বিচাৰিব? আপুনি কামাল মুস্তফা আজহাৰীৰ বিষয়ে আপোনাৰ মত কি হ'ব? আপুনি কি ক'ব এই সংক্ৰান্তত? কামাল মুস্তফা আজহাৰীটো সুন্নীটো নহয়, হয়, নামধাৰী সুন্নী হয়। হয়, গতিকে আমাৰ সুন্নী জামাতৰ পৰা তাক বয়কট কৰাটোৱে চবচে বেটাৰ। হয়, নিশ্চয়। অলপতে তেওঁ ফেচবুকত লিখিছে যে অসমৰ পৰা আল্লাহ হজৰতৰ নাম নিচান মিটাই দিম আৰু ইয়াত ফুৰফুৰা জান্দা কাঢ়িম। ইয়াৰ বিষয়ে আপুনি কি ক'ব? আল্লাহ হজৰতৰ নাম নিচান মিটানা কামাল আজহাৰীৰ দৰে ব্যক্তিৰ কোনো শক্তি নাই। হয়, কোনো এনেকুৱা শক্তি হ'ব নোৱাৰে। হয়, আল্লাহ হজৰত আজি নহয় তাৰ কিয়ামত পৰ্যন্ত তেওঁৰ নাম জাৰি থাকিব। সারা দুনিয়াত তেওঁৰ নাম প্ৰচাৰ হৈছে। ইতিমধ্যে তেখেতে এটা অডিঅ' দিছে, তেখেতে কৈছে যে আল্লাহ হজৰতৰ নাম অকল অসমত আৰু ইউপিতে চলে, বাকী কোনো জেগাত আল্লাহ হজৰতৰ নামো নিচান নাই। এইটো বিষয়ে আপুনি কি ক'ব? সি বোধহয় কোনো চুকত সোমাই থকা, সেইকাৰণে সি এনেকুৱা কৈছে। তেওঁতো আজহাৰী আল আজহাৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়িছে তেওঁ। হয়, সি পঢ়িলে কি হ'ব, কিন্তু সি তাৰ বিষয়ে তাৰ কোনো জ্ঞানেই নাই। তাৰ আছে কিবা দেওবন্দীৰ তাৰ কিছুমান জ্ঞান লৈ আছে সি, সেইকাৰণে আল্লাহ হজৰত তাৰে পিছত পেলাই থৈ দিছে। কিন্তু আল্লাহ হজৰতৰ পৃথিৱীত কোন জেগাত নাম নাই, আল্লাহৰ নাম জাৰি হৈ আছে। মই চব লাষ্টত আপোনাক আৰু এটা প্ৰশ্ন মই কৰিব খুজিম। আজি কিছুদিন আগতে তেওঁ অসমত গুৱাহাটীত আহি টক শ্ব'ত বহিছিলে টিভিত মাধ্যমত।
বহি আলিম উলুমাৰ লগতে অসমৰ চৰ অঞ্চলৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰিছিল বা বুজুৰ্গৰ স্থানত গুস্তাখী কৰি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ কাৰণে কিছুমান ভাষণ দিছিল। এই বিষয়ে আপুনি অসমৰ ৰাইজক কি ক'ব? এইটো ক্ষেত্ৰত আপুনি কি ক'ব পেগাম দিব বিচাৰিব? অসমৰ ৰাইজক এইটোকে ক'ব বিচাৰিছো যে কামাল আজহাৰীৰ পৰা মানুহ সদায় দূৰত থাকিব লাগে। হয়। তাৰ যিবিলাক মানে তাৰ ভাষণৰ পৰা মানুহ সদায় দূৰ হ'ব লাগে। যিহেতুকে তেওঁ আমাৰ চুন্নিয়তৰ ঘোৰ দুশ্মন হয়। হয় হয়। গতিকে গোটেই অসমবাসীক মই এইটোকে ক'ব বিচাৰিছো যে চুন্নিয়তৰ পৰা তাক বহিষ্কাৰ কৰক আৰু তাৰ কোনো কালাম কোনো ধৰণৰ তাৰ ৱাজ নচিহত যাতে অসমবাসীয়ে নুশুনে। হয়, বহুত বহুত ধন্যবাদ মহাশয়। মই আপোনাৰ মতামতটো অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰিম।